ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমতে সৃষ্টিকৰ্তা ঈশ্বৰক ধন্যবাদ দিছোঁ। দ্বিতীয়তে আমাৰ যিমান ঈশ্বৰ বিশ্বাসী দাস দাসী সকলোকে প্ৰভু যীশুৰ মধুৰ নামত নমস্কাৰ জনাইছোঁ। বাৰু আজি আপোনাৰ হ'ব যান্ত্ৰণা অনুশাসন শান্তি পৰীক্ষা। সকলো যান্ত্ৰণা কোনো বিশেষ পাপৰ বাবে নহয়। ঈশ্বৰে আমাৰ বিশ্বাসক বিশুদ্ধ আৰু শক্তিশালী কৰিবলৈ প্ৰায় যান্ত্ৰণা পঠায় তেওঁৰ মহিমাৰ বাবে। প্ৰথম পিতৰ 1 অধ্যায় 6-7 ইয়াতে তোমালোকে উল্লাস কৰিছা, ক্ষয়নীয় হ'লেও ইয়াক জুইৰ দ্বাৰাই পৰীক্ষা কৰা যায়। এনে সোণতকৈও বহু মূল্য তোমালোকৰ বিশ্বাস। সেই বিশ্বাসৰ পৰীক্ষা সিদ্ধতা যেন যীশুখ্ৰীষ্ট প্ৰকাশিত হোৱা কালত প্ৰশংসা, গৌৰৱ আৰু সমাদৰ জনক দেখা যাব। তাৰ কাৰণে আৱশ্যকমতে এতিয়া অলপকাল নানাবিধ পৰীক্ষাত শোকাকুল হ'লেও তোমালোকে উল্লাস কৰিছা। যোহন 9 অধ্যায় 1-3 পাছে তেওঁ যাওঁতে উপজাৰে পৰা অন্ধ মানুহ এজনক দেখিলে। তাতে তেওঁৰ শিষ্যবিলাকে তেওঁক সুধিলে, ৰবি, এই মানুহ অন্ধ হৈ উপজিবলৈ এওঁ পাপ কৰিলেনে, নাইবা এওঁৰ মাক বাপেকে পাপ কৰিলে? যীশুৱে উত্তৰ দিলে, এওঁ পাপ কৰিলে, নাইবা এওঁৰ মাক বাপেকে পাপ কৰিলে এনে নহয়, কিন্তু এওঁত ঈশ্বৰৰ কৰ্ম প্ৰকাশিত হ'বলৈহে হৈছে। এজন ঈশ্বৰীয় ব্যক্তি যেনেকৈ ইয়োবক কঠোৰভাৱে পৰীক্ষিত হৈছিল। তেওঁ নিজৰ সম্পত্তি আৰু 9টাকে সন্তানক তেওঁ হেৰাইছিল। সেয়া আমি ইয়োব 2 অধ্যায় 1-22 ইয়োব 1 অধ্যায় 2 উচ্চ দেশত ইয়োব নামেৰে এজন মানুহ আছিল। সেই পুৰুষ সিদ্ধ সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোতা। তেতিয়া জিহুৱাই শয়তানক সুধিলে, কিয়নো তেওঁৰ নিচিনা সিদ্ধ সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোতা লোক পৃথিৱীত কোনো নাই। তেতিয়া ইয়োবে উঠি নিজৰ চোলা ফালি আৰু মূৰ ঘূৰাই মাটিত পৰি প্ৰণিপাত কৰি ক'লে, মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ আৰু উদঙে তালৈ উলটি যাম। জিহুৱাই দিছিল আৰু জিহুৱাই নিলে, জিহুৱাৰ নাম ধন্য হওক। এই সকলোতে ইয়োবে পাপ নকৰিলে আৰু ঈশ্বৰত অজ্ঞানতাৰ দোষাৰোপ নকৰিলে। ঈশ্বৰে আমাক ধৈৰ্য শক্তি গঢ়ি উঠিবলৈ কেতিয়াবা পৰীক্ষাবিলাক পঠায়। জাকোব 1 অধ্যায় 2-4 সেয়ে মোৰ ভাইবিলাক, তোমালোকে যেতিয়া নানাবিধ পৰীক্ষাত পৰা, তেতিয়া তোমালোকৰ বিশ্বাসৰ পৰীক্ষাই যে ধৈৰ্য জন্মায়, ইয়াকে জানি তাক অতি আনন্দৰ বিষয় যেন মানিবা। আৰু তোমালোকে যেন একোতে অসম্পূৰ্ণ নহৈ সিদ্ধ আৰু সম্পূৰ্ণ হোৱা, এই নিমিত্তে সেই ধৈৰ্য সিদ্ধ কাৰ্য বিশিষ্ট হওক। সেয়েহে প্ৰিয়সকল, ইয়াত ইয়োবৰ কাহিনীটো আপোনালোকে পবিত্ৰ বাইবেলত পঢ়িলে গম পাব যে উচ্চ দেশত ইয়োব নামেৰে এজন মানুহ আছিল। সেই পুৰুষ সিদ্ধ সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোতা। এদিন শয়তানে যেতিয়া ঈশ্বৰৰ ওচৰত আহি উপস্থিত হোৱাত, তেতিয়া ঈশ্বৰে সুধিলে, শয়তান, তুমি ক'ৰ পৰা আহিলা? তেতিয়া শয়তানে ক'লে, গোটেই পৃথিৱীখন মই ঘূৰি আহিলোঁ। তেতিয়া ঈশ্বৰে ক'লে, মোৰ ইয়োবক দেখিছানে? তেওঁ সিদ্ধ সৰল, ঈশ্বৰলৈ ভয় ৰাখোতা। তেতিয়া শয়তানে ক'লে, ইয়োবে জানো বিনা লাভে তোমাক গ্ৰহণ কৰিছে?
তেওঁ ধন সম্পত্তি আৰু সকলোতে তুমি আশীৰ্বাদ কৰি দিলা কাৰণেহে তোমাক মানি আছে। এবাৰ তেওঁৰ ধন সম্পত্তিত হাত লগাবলৈ দিয়ক, তেতিয়া চাব যে আপোনাক বিদায় দিব। তেতিয়া ঈশ্বৰে ক'লে, যোৱা, তেওঁৰ ধন সম্পত্তিত হাত লগাবা, কিন্তু মানুহজনক নুচুবা। সেয়েহে প্ৰিয়সকল, এইখিনিতে মন কৰিব, ঈশ্বৰে যদি আমাক ধৰি ৰাখে কোনেও আমাক একো কৰিব নোৱাৰে, কিন্তু ঈশ্বৰে যদি এৰি দিয়ে তেতিয়া সেই ইয়োবৰ দৰে আমাৰ পৰীক্ষা আহি যায়। সেয়েহে ঈশ্বৰে চৈতানক এৰি দিলে ইয়োবক পৰীক্ষা কৰিবৰ কাৰণে, আৰু চৈতানে গৈ ইয়োবৰ 9টাকে ল'ৰা ছোৱালী ধন সম্পত্তি সকলো শেষ কৰি পেলালে। কিন্তু তথাপিতো ইয়োবে পাপ নকৰিলে। ইয়োবে মাত্ৰ এটাই কথা ক'লে যে ঈশ্বৰে দিলে, ঈশ্বৰে নিলে, ঈশ্বৰৰ নাম ধন্য। সেয়ে প্ৰিয়সকল, চৈতানে ইয়োবক একো কৰিব নোৱাৰাৰ কাৰণে আকৌ এদিন ঈশ্বৰৰ ওচৰত উপস্থিত হোৱা তেতিয়া ঈশ্বৰে সুধিলে, চৈতান, তুমি ক'ৰ পৰা আহিলা? এই পৃথিৱীখন এপাক ঘূৰি আহিলা। তেতিয়াও ঈশ্বৰে ক'লে, মোৰ ইয়োবলে মন কৰিছেনে? তেওঁ হৃদ সৰল আৰু ঈশ্বৰলৈ ভয় ৰাখোতা। তেতিয়া চৈতানে ক'লে, আপুনি তেওঁৰ শৰীৰটো ভালে ৰাখিছে কাৰণে আপোনাক মানি আছে। এবাৰ তেওঁ শৰীৰত হাত লগাবলৈ দিয়ক, তেতিয়া চাব যে আপোনাক বিদায় দিব। তেতিয়াও ঈশ্বৰে চৈতানক ক'লে, যোৱা, তেওঁ শৰীৰটোত হাত লগাবা, কিন্তু মানুহজনৰ আত্মাটো নুচুবা। সেয়ে প্ৰিয়সকল, চৈতানে গৈ ইয়োবক মূৰৰ পৰা ভৰিলৈকে গোটেই গাটো ঘাঁহ দিলে। তেতিয়া ইয়োবে ক্ৰন্দন কৰিলে, বিলাপ কৰিলে। তাতো যেতিয়া নেকি ইয়োবৰ ভাইজাই ইয়োবক ক'লে, আপুনি ঈশ্বৰক বিদায় দিয়ক বুলি ক'লে, কিন্তু ইয়োবে তাতো পাপ নকৰিলে। যে মানুহে অকল সুখে পাব নেকি, দুখ নাপাব নেকি? সেয়ে প্ৰিয়সকল, সেই ইয়োবক যেনেকৈ আজি পৰীক্ষা কৰিলে চৈতানে, তথাপিতো একো কৰিব নোৱাৰিলে। তেওঁৰ ধন সম্পত্তি সকলো শেষ কৰি পেলালে। কিন্তু পিছত ঈশ্বৰে তেওঁ সন্তুষ্ট হৈ 4 গুণ ওলটাই দিলে। ধন সম্পত্তি আৰু আকৌ ল'ৰা ছোৱালী তেওঁক ঈশ্বৰে দিলে, আৰু তেওঁ সম্পূৰ্ণ আয়ুস পায় 120 বছৰ বয়সত তেওঁ মৃত্যু হ'ল। ঠিক তেনেকৈ ময়ো ইয়োবৰ দৰে এদিন পৰীক্ষাত পৰিছিলোঁ। ইমান ডাঙৰ ব্যৱসায়, আৰু মোৰ 3জনী ছোৱালী পাগলী হ'ল, ভাই মৰিলে, ভাগিন মৰিলে, গোটেই ঘৰখনত এনেকুৱা অশান্তি হৈছিলে। মই তেতিয়া ইয়োবৰ পত্ৰ পঢ়ি পোৱা নাছিলোঁ, ইয়োবৰ কাহিনী শুনা নাছিলোঁ। কিন্তু সেইটো সময়ত মই শান্তি পাবৰ কাৰণে মঠ মন্দিৰ, ভাওনা, সকাম, পূজা পাঠ যি কৰিবলৈ আছিলে সকলো শেষ কৰি দিলোঁ। কিন্তু মোক তেতিয়া সান্তনা দিওঁতা কোনো নাছিল। কিন্তু এদিনাখন মই যেতিয়া আমাৰ ঘৰত টেলিভিশ্যনত ৰামায়ণৰ কাহিনীটো উপভোগ কৰি আছিলোঁ, আৰু তেতিয়া দেখিলোঁ যে যেতিয়া নেকি ৰামে সীতাক পৰীক্ষা কৰিছিলে, তেতিয়া হনুমানে ৰামক সুধিলে, আপুনি যদি ঈশ্বৰ হয় তেনেহ'লে ঈশ্বৰ হৈ কিনে নাজানে নেকি যে সীতা নিৰ্দোষী বুলি? তেতিয়া ৰামে ক'লে, জানো, জানে যদি কেলৈ পৰীক্ষা কৰিছে? ৰামে ক'লে যে মোৰ গাত কলংক লাগি গ'ল, কলংক মোচন কৰিবৰ কাৰণেহে মই আজি সীতাক পৰীক্ষা কৰিছোঁ। কিন্তু যেতিয়া সীতাক নিৰ্দোষী পালে তেতিয়া কৈছে, চোৱা হনুমান, যেতিয়ালৈকে মানুহে দুখ সুখ লাজ অপমান নাপাব তেতিয়ালৈকে ঈশ্বৰ কোনেও নাপাব। সেই কথাটোৰ কাৰণে মই আজি ইমান দুখ কষ্ট লাজ অপমান মই সহ্য কৰিবলৈ শক্তি পালোঁ, আৰু মই মনত এটাই মোৰ আশা আৰু মই শক্তি পালোঁ
যে মই এদিন নহয় এদিন ঈশ্বৰক মই পামেই। সেয়েহে প্ৰিয়সকল, মই তেনেকৈ ঈশ্বৰক পাবৰ কাৰণে বহুত দুখ কষ্ট লাজ অপমান সহ্য কৰিবলগীয়া হ'ল। সেইকাৰণতে প্ৰিয়সকল, আপোনালোকে আজি পবিত্ৰ বাইবেলত যেনেকৈ ইয়োবৰ কাহিনী পঢ়িলে আমি গম পাওঁ যে ঈশ্বৰে কিছুমান পৰীক্ষা আমাৰ পাপৰ কাৰণে নহয়। সেয়েহে ঈশ্বৰে কৈছে, মই যাক ভাল পাওঁ তাক মই শাস্তি দিওঁ। নিজৰ সন্তানক শাস্তি নিদিয়া কোনোবা আছে নেকি? যদি শাস্তি নিদিয়ে তেওঁক ঘিণ কৰে বুলি কৈছে। এই কাৰণতে আৰু এটা বাক্য লিখা আছে যে পৰীক্ষা সিদ্ধ হ'লেহে প্ৰভুক প্ৰেম কৰাবিলাকৰ চিন ওলাব। এই কাৰণতে আমি বাইবেলত তেনেকুৱা বহুত আমি কাহিনী পঢ়িবলৈ পাওঁ যে আমাৰ জীৱনত ঈশ্বৰে এই যিজন অন্ধজনৰ কথা লিখা আছে যে উপজাৰে অন্ধজনক তেওঁ সুস্থ কৰিলে আৰু কৰাৰ লগে লগে তেতিয়া শিষ্যসকলে সুধিলে, এওঁ পাপ কৰিলেনে নাইবা এওঁৰ মাক বাপেকে পাপ কৰিলে? যীশুৱে উত্তৰ দিলে, এওঁ পাপ কৰিলে নাইবা এওঁ মাক বাপেকে পাপ কৰিলে এনে নহয়, কিন্তু এওঁত ঈশ্বৰৰ কৰ্ম প্ৰকাশিত হ'বলৈহে হৈছে। সেয়েহে আজি মোৰ জীৱনত যিবিলাক দুখ কষ্ট যান্ত্ৰণা মই পাৰ কৰি আনিলে ঈশ্বৰে, আৰু শেষতে ইয়োবৰ নিচিনা মই আকৌ সকলোবিলাক ঘূৰাই পালোঁ। এই কাৰণতে ইয়োবে কৈছে, মোক যদি পৰীক্ষা কৰাহেঁতেন ঈশ্বৰে, মই সোণৰ নিচিনা ওলাই আহিলোঁ। ঠিক তেনেকৈ দাউদ ৰজায়ো গীতমালাত লিখা আছে, গীতমালা 129 67-68 পদ, মই দুখ পোৱাৰ আগেয়ে বিপথে গৈছিলোঁ, কিন্তু এতিয়া হ'লে মই তোমাৰ বাক্য পালন কৰিছোঁ। তুমি মংগলময় আৰু মংগলকাৰী, তোমাৰ বিধিবোৰ মোক শিকোৱা। গীতমালা 129 61-62 পদ, মই তোমাৰ বিধিবোৰ শিকিবৰ নিমিত্তে মই পোৱা দুখো মোৰ পক্ষে শুভজনক। হাজাৰ হাজাৰ সোণ আৰু ৰূপতকৈও তোমাৰ মুখৰ ব্যৱস্থা মোলৈ বহুমূল্য। গীতমালা 129 65-66 পদ, হে জিহুৱা, তোমাৰ শাসন প্ৰণালীবোৰ যে ন্যায়, তাক তুমি নিজ বিচন্ততাৰে যে মোক দুখ দিলা তাক মই জানো। মিনতি কৰোঁ তোমাৰ দাসৰ আগত কোৱা তোমাৰ বাক্যৰ দৰে, তোমাৰ দয়া আৰু সান্তনাজনক হ। ঈশ্বৰে তেওঁৰ সন্তানবিলাকক পবিত্ৰতাক বঢ়াবলৈ শাসন কৰে। ইব্ৰী 12:5-11 পদ, আমি ঈশ্বৰৰ শাসনক হেয় জ্ঞান কৰিব নালাগে, নাইবা তাৰ বাবে ক্লান্তও হ'ব নালাগে। ইব্ৰী 12:5-6 পদ, আৰু যি আশ্বাসৰ বাণীয়ে পুত্ৰ বুলি তোমালোকৰ লগত কথা বাৰ্তা কৰিছে, বোলে হে মোৰ পুত্ৰ, প্ৰভুৰ শাসন হেয় জ্ঞান নকৰিবা, আৰু তেওঁৰ পৰা অনুযোগ পালে ক্লান্ত নহবা, কিয়নো প্ৰভুৱে যাক প্ৰেম কৰে তেওঁক শাস্তি দিয়ে, আৰু তেওঁ গ্ৰাহ্য কৰা প্ৰতিজন পুত্ৰক কোবাই, ইয়াক তোমালোকে পাহৰিলা। কোনো শাসনেই আনন্দজনক নহয়, কিন্তু পিছত যে আমি তাৰ ফল ভোগ কৰোঁ। ইব্ৰী 12:11 পদ, সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয়ে যেন দেখা যায়। তথাপি পাছত তাৰ দ্বাৰাই অভ্যাস পোৱা মানুহবিলাকক ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে।
ঈশ্বৰে তেওঁৰ মানুহবিলাকক কিছুমান প্ৰয়োজনীয় শিক্ষা দিবৰ কাৰণে প্ৰতিজ্ঞা দেশলৈ যোৱা যাত্ৰাত অনেক অনুশাসন আৰু পৰীক্ষা কৰিলে। দ্বিতীয় বিৱৰণ 8 অধ্যায় 2-5 পদ। আৰু তুমি তেওঁৰ আজ্ঞা পালন কৰিবানে নকৰিবা, এই কাৰ্যত তোমাৰ অন্তৰ বুজিবৰ নিমিত্তে তোমাক নম্ৰ আৰু পৰীক্ষা কৰিবলৈ তোমাৰ ঈশ্বৰ জিহুৱাই তোমাকে 40 বছৰ অৰণ্যৰ মাজত যি সকলো বাটত তোমাক চলালে তাক সোঁৱৰণ কৰা। সেয়েহে প্ৰিয়সকল, মুচিৰ দিনত ঈশ্বৰৰ দাস দাসীসকলক 40 বছৰ দিন ইখন দেশৰ পৰা সিখন দেশলৈ তেওঁ ঘূৰাই লৈ গৈছে। আৰু এই অধৰ্মকো আজি 17 বছৰ দিনে আচৰিত কৰ্ম কৰি দুখ কষ্ট লাজ অপমান সকলো ঈশ্বৰে পাৰ কৰি আনিলে। সেয়েহে প্ৰিয়সকল, আপোনালোকে যেতিয়া পৰীক্ষা আহে তেতিয়া ঈশ্বৰে মোক পৰীক্ষা কৰিছে এনেকৈ কেতিয়াও নক'ব। কাৰণ ঈশ্বৰে যি বাক্য কৈছে যে মই যাক ভাল পাওঁ তাক মই শাস্তি দিওঁ কৈছে। সেইকাৰণতে মই কিছুমানক কেতিয়াবা টান কথা ক'বলগীয়া হয়। কি কাৰণে? মই সেই ব্যক্তিজনক ভাল পাওঁ কাৰণেহে মই তেওঁক কিবা এটা টান কথা কওঁ বা দাবী ধমকি দিওঁ। কিন্তু সিমানখিনিতে যদি তেওঁ দুখ পায়, তেতিয়াহ'লে ইয়ুবৰ নিচিনা যদি 9টাকে সন্তান ধন সম্পত্তি সকলো যদি হেৰুৱাই দিয়ে, তেতিয়াহ'লে কি কৰিব? সেইকাৰণে বহুতে নাজানে যে প্ৰাৰ্থনা কৰাৰ লগে লগে সকলো ধন সম্পত্তি বা যিকোনো বেমাৰ আজাৰ সুস্থ হ'ব বিচাৰে। কিন্তু তেওঁ প্ৰত্যেক বিষয়ে যে এটা সময় ৰাখিছে, সেই সময়টোৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব। মই যেনেকৈ 11টা বছৰ নিজৰ ভাইজিয়াক প্ৰভুলৈ আনিবৰ কাৰণে কিমান কান্দি কান্দি মই অনাই বনাই ঘূৰি ফুৰিছিলোঁ। কিন্তু 11 বছৰ পিছত আজি ভাইজিয়া সন্তান যি জোঁৱাই নাতি পুতি সকলোৱে ঈশ্বৰক জানিলে। সেয়েহে প্ৰিয়সকল, আহক এই বাক্যৰ যোগেদি যেন সকলোকে আশীৰ্বাদ কৰে। যিসকলৰ ঘৰত কাৰোবাৰ ভাইজিয়া প্ৰভুক বিশ্বাস নকৰা আছে, কাৰোবাৰ স্বামী বিশ্বাস নকৰা আছে, কাৰোবাৰ সন্তান বিশ্বাস নকৰা আছে, আপোনালোকে দুখ নকৰিব। মই 11টা বছৰ যেনেকৈ ধৈৰ্যৰে বাট চাই থাকিলোঁ। সেয়েহে প্ৰিয়সকল, বাইবেলত আৰু বহুত তেনেকুৱা শিক্ষা আছে। আপোনালোকে একেদিনাখনে সকলো বুজি নাপাব। কাৰণ বাইবেলত লিখা আছে যে কাৰোবাৰ মানুহজন বিশ্বাসী, মানুহগৰাকী অবিশ্বাসী। কাৰোবাৰ ঘৰত মানুহগৰাকী বিশ্বাসী, মানুহজন অবিশ্বাসী। সেই কথাটো প্ৰভুৱে কৈছে। হে ভাইজা, তোমাৰ বিশ্বাস আছে নে নাই যে তোমাৰ স্বামীক পৰিত্ৰাণ কৰিবলৈ? আৰু কৈছে, হে পুৰুষ, তোমাৰ বিশ্বাস আছে নে নাই তোমাৰ ভাইজাক পৰিত্ৰাণ কৰিবলৈ? সেয়ে প্ৰিয়সকল, যদি আপোনালোকে নোৱাৰে তেতিয়াহ'লে লঘোণ প্ৰাৰ্থনা দিব লাগিব। আৰু সেই লঘোণ প্ৰাৰ্থনা দি ঈশ্বৰৰ ওচৰত আপোনালোকে নম্ৰ হৈ ঈশ্বৰক খোজক। ঈশ্বৰে কৈছে, মই মনুষ্য নহয় যে মিছা কথা ক'বলৈ। এই কাৰণতে আজি মোক ঈশ্বৰে যেনেকৈ দুখ কষ্ট যান্ত্ৰণা লাজ অপমান দি আজি 17টা বছৰ পাৰ কৰি আনিলে, সেয়েহে মই ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। আৰু আপোনাৰ সবকো ধন্যবাদ দিছোঁ, যিসকলে আজি আমাৰ এই পবিত্ৰ গৃহৰ লগত জড়িত হৈ আছে। সেই সকলোকে যেন ঈশ্বৰে শেষৰ দিনা
সেই সৰগত ঠাই দিয়ে তাৰ কাৰণে প্ৰাৰ্থনা কৰিম। আৰু আপোনালোকে এই বাক্যবিলাক সোনকালে ইজনে সিজনক শ্বেয়াৰ কৰিব, যাতে দুখত থকা কষ্টত থকা সকলো ব্যক্তিয়ে যেন এই জীৱন্ত বাক্য যোগেদি যাতে শান্তি পায়, শক্তি পায়, তাৰ কাৰণে প্ৰাৰ্থনা কৰিব। আৰু আপোনালোকে দেখিছে এই চেনেলটো ছাবস্ক্ৰাইব কৰিলে তেতিয়া নতুন নতুন ভিডিঅ'বিলাক আপুনি সদায় এনেকৈ পাই থাকিব। যিবিলাকে কৰা নাই আপোনালোকক সেইসকলক শিকাই দিব, তেতিয়াহে আমাৰ এই পবিত্ৰ গৃহৰ যিকোনো ভিডিঅ' আপুনি দিয়াৰ লগে লগে পাব। আহক আমি প্ৰাৰ্থনা কৰিম, ঈশ্বৰে যেন সকলোকে আশীৰ্বাদ কৰে। এতিয়া যিসকল লকডাউনৰ কাৰণে নামঘৰলৈ আহিব পৰা নাই, গতিকেলৈ এনেকৈয়ে মই সকলো কাৰণে সদায় প্ৰাৰ্থনা কৰি থাকিম। আৰু আপোনালোকেও মোৰ কাৰণে প্ৰাৰ্থনা কৰিব, যাতে প্ৰভু যীশুৱে কৈছে যে গছত ডাল লাগি নাথাকিলে কেতিয়াও ফল নধৰে। সেয়েহে এই পবিত্ৰ বাক্যবিলাকৰ লগত সকলোৱে যাতে লাগি থাকে। আৰু নতুন নতুন গীতবিলাক দিয়া হৈছে, সেইবিলাক শুনি আপোনালোকে শক্তি পাব, শান্তি পাব বুলি মোৰ বিশ্বাস আছে। আহক আমি ছুটিকে প্ৰাৰ্থনা কৰোঁ। সৰগত নিবাস কৰা অতি মৰমীয়াল সেই যীশু পিতা, যি দাগ দাসীসকলক মোক দিছা পিতা, সেই দাগ দাসীসকলক তুমি সদায় এনেকৈ ৰক্ষা কৰি থাকিবা। ৰোগৰ পৰা, দুখৰ পৰা, চৈতানৰ পৰা ৰক্ষা কৰি থাকিবা। আৰু যিসকলৰ ঘৰখনত অশান্তি হৈ আছে, স্বামী ভাইজাৰ মাজত, আৰু যি সন্তানবিলাক পঢ়া শুনা কৰি আছে, তেওঁলোকৰ ওপৰতো আশীৰ্বাদ কৰিবা। আৰু আমাৰ গোটেই পৃথিৱীত থকা যিমান জাতি ভাষা মানুহ আছে, সকলো কাৰণে প্ৰাৰ্থনা কৰিছোঁ। আৰু যি পুলিচ মিলিটেৰীসকলে, আজি নাৰ্ছ ডক্তৰসকলে কৰোণা মহামাৰীৰ লগত যুঁজি আছে, সেইসকলকো যেন তুমি ৰক্ষা কৰি থাকিবা। আৰু আমাৰ ৰাজ্যখন চলাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী, ভাৰতৰ প্ৰধানমন্ত্ৰীকো জ্ঞান বুদ্ধি শক্তি দিবা। আৰু প্ৰাৰ্থনা জনাইছোঁ এনেকৈ তুমি নহা দিনলৈকে সকলো দাগ দাসীক যেন তোমাৰ এই জীৱন্ত বাক্য, তোমাৰ সাক্ষ্য, আত্মিক আহাৰ সদায় যোগাই থাকিব পাৰোঁ। এনে প্ৰাৰ্থনা আমাৰ ত্ৰাণকৰ্তা, উদ্ধাৰকৰ্তা জীৱিত যীশু খ্ৰীষ্টৰ নামত খুজিছোঁ। আমেন।